পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে এই কথা কিছু সময়ৰ আগতে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰায় 26,000 নিযুক্তিৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ ইতিমধ্যে চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হ'ল আৰু তৃতীয় বৰ্গৰ ফলাফল নৱেম্বৰৰ 6 তাৰিখে ঘোষণা কৰা হ'ব তৃতীয় বৰ্গৰ বাবে 6,71,805 গৰাকীকৈ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল আৰু তেওঁলোকৰ যি লিখিত পৰীক্ষাৰ ফলাফল হিয়া নৱেম্বৰৰ 6 তাৰিখে ঘোষণা কৰা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে কিছু সময়ৰ পূৰ্বে এই কথা ঘোষণা কৰিছে 6 নৱেম্বৰত ঘোষণা হ'ব অনলাইনৰ জৰিয়তে পৰীক্ষাৰ্থীয়ে ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব তৃতীয় বৰ্ষৰ যিসকলে পৰীক্ষা দিছিলে ফলাফলৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছিল সেই সকল পৰীক্ষাৰ্থীৰ বাবে সেই সকল যুৱক যুৱতীৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ আছে কিয়নো নৱেম্বৰৰ 6 তাৰিখে লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ কেইটামান সময়ৰ পূৰ্বে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে